চৰাইদেউ জিলাৰ ১ নং মেডেলাজান গাঁৱৰ সাৰ্বজনীন নামঘৰৰ নৱনিৰ্মিত তোৰণ উন্মোচন আৰু সিংহাসন প্ৰতিষ্ঠা কৰাৰ পবিত্ৰ কৰ্মভাগী আজি সুকলমে সম্পন্ন হয়। ১৯৯১ চনত স্থাপিত হোৱা ১ নং মেডেলাজান সাৰ্বজনীন নামঘৰৰ ভূমিদাতা স্বৰ্গীয় উমাকান্ত গগৈৰ সোঁৱৰণী তোৰণৰ দাতা পুত্ৰ মুখী গগৈ, প্ৰফুল্ল গগৈ আৰু প্ৰদীপ গগৈ। স্বৰ্গীয় ঋখেশ্বৰী লাহন সোঁৱৰণী নামঘৰৰ মুখ্য দ্বাৰৰ দাতা দুৰ্লভ লাহন, স্বৰ্গীয় সদানন্দ লাহন, স্বৰ্গীয় কলিদৈ লাহন সোঁৱৰণী পাঠশালাৰ দাতা পুত্ৰ ৰামেশ্বৰ লাহন, বোৱাৰী গোলাপী লাহন। নামঘৰৰ সিংহাসনৰ দাতা মুহী গগৈ আৰু দবাবুবু ফুকনে প্ৰদান কৰে। এই ধৰ্মীয় অনুষ্ঠানৰ লগতে সংগতি ৰাখি বৈষ্ণৱসকলে নাম প্ৰসংগ কৰি ভক্তি ৰসে মুখৰিত কৰি দিলে। সদানন্দ লাহন সদায় লাহন বুলি কয়। তেওঁৰ পিতৃ আৰু মাতৃ হ'ল কলিদৈ, তেওঁৰ নামত মানে মই বাচ্ছাটো উপহাৰ দিছোঁ। আৰু দুৰ্লভ লাহনে এই বাচ্ছাটোত মানে গেটখন দিছে তেওঁ হেৰিৰ কাৰণে। আৰু মাকৰ আইতাকৰ নামত দিছে হেৰি কি বুলি কয় ঋখেশ্বৰী লাহন। চৰাইদেউৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট, টাইম আছাম। আমার গাঁৱৰ বৰ নামঘৰ, মণিকূটত সিংহাসন ভগৱানৰ। আমাৰ গাঁৱৰ বৰ নামঘৰ, মণিকূটত সিংহাসন ভগৱানৰ। শৰাই চন্দন তুলসী তামোল পানৰ, প্ৰভু নাৰায়ণ দয়াৰ সাগৰ। নহয় নৰ জীৱন অজৰমৰ, আহি পালো পৃথিৱী জীয়াই থাকিম বুলি। নহয় দেহা শ্যামন্তক মণি, নহয় দেহা শ্যামন্তক মণি। এদিন নহয় এদিন যাবগৈ লাগিব, এয়াই হ'ল নিয়তিৰ বাণী। এয়াই হ'ল নিয়তিৰ বাণী। আমাৰ গাঁৱৰ বৰ নামঘৰ, মণিকূটত সিংহাসন ভগৱানৰ। মণিকূটত সিংহাসন ভগৱানৰ। ৰাম ৰাম ৰাতিপুৱা গধূলি হৰি নাম পাহৰি, মহাপাপত বুৰিলো আমি।